নমস্কাৰ অফিচিয়েলি আপডেটটো আহি পৰিছে আৰু অফিচিয়েল নটিফিকেশ্যনৰ জৰিয়তে আপোনালোকক প্ৰকাশ কৰিব বিচাৰিছোঁ গ্ৰেজুৱেশ্যন টিচাৰ ছায়েন্স গ্ৰেজুৱেশ্যন টিচাৰ মেথামেটিক্স গ্ৰেজুৱেশ্যন টিচাৰ আৰ্টৰ আৰু গ্ৰেজুৱেশ্যন টিচাৰ হিন্দী টোটেল আপোনাৰ ভেকেঞ্চি ওলাইছে 226টা টোটেল ভেকেঞ্চি আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াত বিচাৰিছে গ্ৰেজুৱেশ্যন টিচাৰ লগতে আপোনালোকে গ্ৰেজুৱেশ্যন হ'লে হ'ব বুলি কৈছে লগতে আপোনালোকৰ মেজৰ থাকিব লাগিব মেথামেটিক্স যদি টিচাৰত এপ্লাই কৰে তেন্তে মেথামেটিক্স লাগিব আৰু আপোনাৰ যদি ছায়েন্স টিচাৰৰ ক্ষেত্ৰত কৰিছে তেন্তে আপোনালোকৰ ছায়েন্স লোৱা হ'ব লাগিব ঠিক আছে নেক্সট আপোনালোকৰ আৰ্টছ টিচাৰৰ ক্ষেত্ৰত কৰিলে আৰ্টছত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে হিন্দী টিচাৰত কৰিলে হিন্দী টিচাৰত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে আপোনালোকৰ ইয়াত বিচাৰিছে যদি আপোনালোকৰ BA ডিগ্ৰীটো আছে ঠিক আছে তেন্তে এপ্লাই কৰিব পাৰিব পোষ্ট গ্ৰেজুৱেশ্যন থাকিলে আৰু ভাল কথা ঠিক আছে আৰু ইয়াৰ কেনেদৰে এপ্লাই কৰিব সেই সম্পৰ্কে জনাই দিব বিচাৰিছোঁ ইয়াত এপ্লাই কৰাৰ কাৰণে আপোনালোকে এইটো লিংকটো চাইছে https://madhyamik.assam.gov.in ত গৈ পেলাই আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব আৰু ভালকৈ এপ্লাই কৰিব নহ'লে আপোনাৰ এইটো ৰিজেক্ট কৰি দিয়া হ'ব বুলি কৈছে আৰু অনলাইন এপ্লিকেশ্যন আপোনাৰ 21 তাৰিখৰ পৰা ষ্টাৰ্টিং হ'ব দিনৰ 11:30 পৰা ষ্টাৰ্টিং হ'ব আপোনাৰ আৰু লাষ্ট আপোনাৰ ডেট থাকিব 15 নৱেম্বৰ 2024 ঠিক আছে মিডনাইট মানে ৰাতি 12:30লৈকে থাকিব ঠিক আছে বন্ধুসকল আৰু ইয়াৰ এপ্লিকেশ্যন ফিজটো বিচাৰিছে ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত 500K বিচাৰিছে আৰু OBCৰ ক্ষেত্ৰত আপোনালোকৰ OBCৰ ক্ষেত্ৰত অলপ কম বিচাৰিছে ঠিক আছে নেক্সট আপোনালোকৰ নেক্সট হৈছে যে নো অবজেকশ্যন অফ দ্য চাৰ্টিফিকেট মানে যিকেইটা মানে এমপ্লয়মেণ্ট এক্সেছৰ চাৰ্টিফিকেট এইকেইটা এপ্লাই কৰিব পাৰিব লগতে আৰু এটা কথা কৈছে ইয়াত ভালকৈ চাব পঢ়িব কেণ্ডিডেট অলৰেডি যদি আপুনি অলৰেডি গভৰ্ণমেণ্ট জবত এপইণ্টমেণ্ট হৈ আছে তেন্তে আকৌ যদি এপ্লাই কৰিছে তেন্তে কিন্তু ফচিব ইয়াত মানে বহুতো কেণ্ডিডেটে এইটো ভুলভ্ৰান্তি কৰি থৈ দিয়ে সেইকাৰণে এবাৰ চাকৰি পোৱাৰ পিছত দুবাৰ আপুনি এপ্লাই কৰিব নাযাব নেক্সট আপোনাৰ এইটোৱে লিষ্ট হয় আৰু যদি কিবা অসুবিধা পায় আপোনালোকে জনাব ঠিক আছে বন্ধুসকল আৰু এটা ভেকেঞ্চি আহিছে যোনটো আপোনালোকক মই কৈ দিব বিচাৰিছোঁ এতিয়া চাব পাৰিছে এইটো ৰিকুৱাৰমেণ্টত একাউণ্টেঞ্চি আৰু আছামিজ টিচাৰ বেংগলী টিচাৰ বটানী টিচাৰ আৰু কি কোৱালিফিকেশ্যন অলপ হাই লাগিছে ইয়াত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন লাগিব লগতে আপোনালোকৰ এইটো এটাত মেজৰ থাকিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব লাগিব আৰু কেনেকৈ এপ্লাই কৰিব ইয়াত চাওঁছে assam.madhyamik.com গৈ পেলাই এপ্লাই কৰিব পাৰিব সেম এইটো লিংকেই থাকিব কোনো ধৰণৰ চেঞ্জেছ নাথাকে কিবা অসুবিধা পালে আপোনালোকে এটা কাম কৰিব ইমেইল কৰি দিব মই নিশ্চয় আপোনালোকৰ কাৰণে সহায়তা কৰিব ঠিক আছে ইমানেকৈ সামৰণি মাৰিছোঁ ধন্যবাদ